এতিয়া তোমালোক সকলোৰে মনত এটা কনফিউজন চলি আছে যে অহাবাৰ পৰীক্ষা বহুত বেছি টান হ'ব নেকি মই যেনেদৰে পঢ়ি গৈ আছোঁ তেনেকৈ পঢ়িলে মই ফাৰ্ষ্ট ডিভিজন পাম নে মোৰ পৰীক্ষা অহাবাৰ বেয়া হ'ব পাৰ্ট 1ত মই তোমালোকক ক'ম যে তুমি যেনেদৰে পঢ়ি গৈ আছা সেই হিচাপত অহাবাৰ তোমাৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হ'ব নে পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'ব আৰু যদি ভাল হয় তেনেহ'লে কিমান শতাংশ ভাল হ'ব আৰু যদি বেয়া হয় তেনেহ'লে কিমান বেয়া হ'ব পাৰে মানে ভিডিঅ'টোৰ শেষত তোমালোকৰ বাবে এটা ভাল খবৰ আছে যিটো খবৰ শুনাৰ পিছত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ওপৰত থকা ভয়খিনি একেবাৰে নাইকিয়া হৈ যাব যদি তুমি ভাবি আছা যে মই এজন এভাৰেজ ষ্টুডেণ্ট মই টপাৰ নহয় তেনেহ'লে তুমি ভিডিঅ'টো শেষলৈকে চোৱা পাৰ্ট 1 এতিয়া সাধাৰণতে এখন ছাবজেক্টত পাছ কৰিবলৈ হ'লে আমি জানো যে 27 বা 30 নম্বৰ পাব লাগে কিন্তু অহাবাৰ 27 পালে হ'ব জানো মানে 27 পালে আমি পাছ কৰিম নেকি তেনেহ'লে আৰু কিমান নম্বৰ পাব লাগিব এই পাছিং মাৰ্কছটো যে আছে তোমালোকৰ 27 মাৰ্কছ এতিয়া তোমালোকে পাব লাগিব MCQ আৰু লং কুৱেশ্যনৰ পৰা মানে MCQত পাব লাগিব 13.5 মাৰ্কছ আৰু লং কুৱেশ্যনত পাব লাগিব 13.5 মাৰ্কছ এতিয়া টোটেল হ'ব 27 মাৰ্কছ এতিয়া তুমি এনেকুৱা এটা দৃশ্য কল্পনা কৰা যে তুমি মেট্ৰিক পৰীক্ষা দিব গৈছা আৰু আজি আছে তোমাৰ ইংৰাজী এতিয়া ইংৰাজী পেপাৰখন তুমি প্ৰথমৰ পৰা শেষলৈকে পঢ়ি চালা আৰু দেখিলা যে তুমি MCQ এটাও মানে কৰিব পৰা কুৱেশ্যন আহাই নাই এতিয়া তুমি দীঘল প্ৰশ্ন উত্তৰ কৰিব পাৰিছা আৰু শেষত মানে পৰীক্ষা শেষত MCQ এটাও কৰিব নোৱাৰিলা আৰু ৰিজাল্টৰ দিনা তোমাৰ মাৰ্কশ্বিট আহিল আৰু তুমি গম পালা যে তুমি ইংলিছত ফেইল আল্টিমেটলি তোমাক এইটো ক'ব বিচাৰিছোঁ যে তুমি MCQত পাছ নকৰাকৈ কেতিয়াও সেই বিষয়টোত পাছ কৰিব নোৱাৰা এতিয়া মেট্ৰিকলৈ মাজত আছে মাত্ৰ 6 মাহ এই 6 মাহত এনেকুৱা কি কৰিবা যে তুমি MCQত এক্সপাৰ্ট হৈ যোৱা আৰু পৰীক্ষাত যাতে তোমাৰ সকলোবোৰ MCQতে মাৰ্কছ পোৱা মানে 45 আউট অফ 45 মাৰ্কছ পোৱা ইয়াৰ কাৰণে তোমালোকে ফ'ল' কৰিব লাগিব এই তিনিটা ৰুল যি তিনিটা ফ'ল' কৰাৰ পিছত এট দ্য এণ্ড অফ দ্য ডে তুমি দেখিবা যে মই এখন MCQ বেছিভাগ কৰিব পাৰিছোঁৱেই আৰু লগতে দেখোন মোৰ লং কুৱেশ্যনৰ এনচাৰবোৰো মনত আহিছে য়েছ মোৰ এক্সাম ভাল হ'ব তেনেহ'লে বেছি পলম নকৰি জানো হা সেই টিপছ কেইটা কি এতিয়া নম্বৰ 1 এতিয়া কিছুমানৰ লগত এইটো হয় যে পঢ়িবতো বহুত মন কিন্তু তেওঁলোকে পঢ়িব নোৱাৰে ইয়াত শব্দ লিখা বা মাতিব নোৱাৰাৰ কথা তোমালোকক কোৱা নাই মই কৈছোঁ যে তেওঁলোকে পঢ়া টেবুলতো পঢ়িবলৈ বহে কিন্তু 10-15 বা আধা ঘণ্টা পিছত তেওঁলোকৰ ধ্যান বেলেগ ক'ৰবালৈ গুচি যায় এতিয়া যদি তোমাৰ লগত এনেকুৱা হৈছে তেনেহ'লে অহাবাৰৰ যি মেট্ৰিক পৰীক্ষা হ'ব তাত তোমালোকে পাবা কনচেপচুৱেল কুৱেশ্যনছ মানে পৰীক্ষাত এনেকুৱা প্ৰশ্ন সুধিব যে ফৰ এক্সাম্পল দ্য লেটাৰ টু গডৰ কথা কৈছোঁ এতিয়া বহুতে 1ৰ পৰা 4 নম্বৰ কুৱেশ্যনটোলৈকে চাব কিন্তু 5 আৰু 6টোত যি কুৱেশ্যন সুধিছে সেইবিলাক হয়তো তেওঁলোকে নাচায় কাৰণ ইয়াৰ পৰাই উল্টাই ঘৰে প্ৰশ্ন সুধিব তোমালোকক যেনে কুৱেশ্যন নম্বৰ 6টো ইয়াত আমি দেখিবলৈ পাইছোঁ যে ইয়াত লেন্সৰ কথা একো মেনশ্যন কৰাই নাই কিন্তু পৰীক্ষাত আহিলে তোমাৰ এনেকুৱা লাগিব যে প্ৰশ্নটো কোনটো চেপ্টাৰৰ পৰা দিছিল তুমিতো উত্তৰটো মনত আহিব হয়তো কিন্তু তোমাৰ উত্তৰটো তেতিয়া মনতে নাহিব যে কোনটো চেপ্টাৰৰ পৰা দিছিল সেইকাৰণে তোমালোকে কি কৰিব লাগিব তুমি প্ৰতিটো চেপ্টাৰৰে কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব আৰু যাতে তোমাৰ সেই প্ৰশ্নটোৰ উত্তৰ তেতিয়া তোমাৰ মনত পৰি যায় যে এইটো প্ৰশ্ন ইয়াৰ আছিল গতিকে মোৰ কনচেপ্টটো ক্লিয়াৰ আছে গতিকে মই পাৰিছোঁ কেৱল চিম্পল প্ৰেজেণ্ট টেন্স বা পাষ্ট টেন্সত তোমালোকে প্ৰশ্ন উত্তৰটো বনাই লিখিলে নম্বৰ পাইবা আৰু তুমি ফুল মাৰ্কছ সেই প্ৰশ্নটোত পাই যাবা আল্টিমেটলি তোমাক কৈছোঁ যে প্ৰশ্ন উত্তৰ নিজে লিখিবলৈ ট্ৰাই কৰা মুখস্থ অহাবাৰ নচলিব কাৰণ যিসকলে পঢ়াত মন এতিয়াও বহা নাই তোমালোকে এটা চিক্ৰেট টিপছ কওঁ অকণমান কাণৰ ওচৰত লৈ কিনে শুনা ৰাতিপুৱাই উঠি এখন কাগজ ল'বা যদি কালাৰিং কাগজ নাই তেনেহ'লে গ্ৰীণ পেন ব্লু পেন বা কালাৰিং মাৰ্কাৰ এটা ল'বা আৰু এনেকুৱাকৈ চেপ্টাৰৰ নামবিলাক লিখিবা আৰু তাত টাইমবিলাক দি দিবা সেই টপিকটো কমপ্লিট হ'লে তাত এটা টিক মাৰ্ক দি দিবা আৰু 3 দিন এনেদৰে কৰি চোৱা তোমাৰ চাবা এটেনশ্যন স্পেন দিনক দিনে বৃদ্ধি হৈ গৈ আছে আৰু তোমাৰ মানে কি হ'ব পঢ়া টেবুলত বহা সময়টো বাঢ়ি যাব প্ৰথমতে তোমাৰ হয়তো হ'ব আধা ঘণ্টা তাৰপিছত হ'ব 1 ঘণ্টা তাৰপিছত 2 ঘণ্টা এনেদৰে তুমি নিৰ্দিষ্ট সময় এটালৈকে পঢ়িব পাৰিবা এতিয়া তোমাৰ লগত যদি এনেকুৱা হৈছে যে দাদা মই MCQ এটাও ভালদৰে কৰিব পৰা নাই এতিয়া মোৰ কি হ'ব তো তোমালোকে চিন্তা কৰিব নালাগে কাৰণ আমাৰ ফালৰ পৰা ইতিমধ্যে তোমালোকৰ বাবে 3খনকৈ ইবুক PDF বনোৱা গৈছে ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ ইয়াত তোমালোকৰ থাকিব CBSEৰ পেটাৰ্ণৰ প্ৰিভিয়াছ ইয়েৰ MCQ আৰু লগতে থাকিব কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াত এনচাৰবোৰ থাকিব যিহেতু তোমালোকে গমেই পাইছা যে CBSE পেটাৰ্ণলৈ চেঞ্জ হৈ গ'ল চেবাই ফ'ল' কৰিছে CBSE পেটাৰ্ণ অহাবাৰ পৰীক্ষা কিছু হাৰ্ড হ'ব CBSE পেটাৰ্ণ হ'লে কাৰণ তোমালোকে বুজি নাপাবা যে তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব আৰু তোমাৰ কি হ'ব এই 3খন কিতাপত সকলোবোৰ চেপ্টাৰ থাকিব যদি তুমি অনলাইন পে'মেণ্ট কৰিব পাৰা তেনেহ'লে তোমালোকে এই হোৱাটছআপ নম্বৰটোত মেছেজ কৰিলে হ'ল তাত তুমি পে'মেণ্ট কৰাৰ লগে লগে তোমাক PDF ফৰ্মেটত থকা কিতাপ 3খন লগে লগে পঠিয়াই দিয়া হ'ব মনত ৰাখিবা তুমি যিমানে MCQ প্ৰেক্টিছ সিমানে তোমাৰ চেপ্টাৰটোৰ ওপৰত নলেজ বৃদ্ধি হ'ব আৰু প্লাছ তোমাৰ কনচেপ্ট ষ্ট্ৰং হ'ব আৰু কনচেপ্ট ষ্ট্ৰং হোৱা মানে তোমাৰ এক্সাম ভাল হ'ব